নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমৰ তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি ষষ্ঠ অধ্যায়, দুই সখী। আহক তেন্তে আৰম্ভ কৰোঁ। মনোমতীৰ হাতত যিজন গাভৰুৱে ধৰিছিল সেই গাভৰুজনীৰ নাম পমিলা। পমিলা মনোমতীতকৈ ৬-৭ বছৰমানেই ডাঙৰ। সৰুৰে পৰা মনোমতীক তেওঁ নিজৰ ভনীৰ দৰে চেনেহ কৰিছিল। মনোমতীৰে সৈতে তেওঁৰ এক গল এক নল আছিল। আনকি মনোমতীক এৰি তেওঁ অকলৈ ক'তো নাথাকিছিল। মনোমতীক নেদেখিলে তেওঁৰ খন্তেকো সুখ শান্তি নাছিল। পমিলা আগৰ বৰনগৰৰ এঘৰ কলিতা মানুহৰ জীয়াৰী আছিল। আজিকালিৰ যি বৰবৰিঝাৰ আছে সেইখনেই সেই সময়ৰ বৰনগৰ, তাতে পমিলাৰ ঘৰ আছিল। পমিলাৰ ৭ বছৰ বয়সত তেওঁৰ মাক মৰে। তাৰ ২০ বছৰ গাঁৱত মাউৰ লাগি পমিলাৰ বাপেক ভায়েক আটাইবিলাক মৰে। ৮ বছৰ বয়সতে পমিলা এইদৰে মাউৰী হৈ এঘৰ ওচৰৰ মানুহৰ তাত আশ্ৰয় লয়। তেওঁৰ বয়-বস্তুবিলাক তেওঁৰ দূৰ সম্পৰ্কৰ ভাগী বংশবিলাকে খালে। অতি ছোৱালী কালতেই পমিলা এইদৰে বাটৰ ভিক্ষাৰিণী হ'ল। উদাৰ চৰিত্ৰৰ বৰনগৰীয়া বৰুৱাই মনোমতীক নিচেই সৰুতে চপাই আনি তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ এজনী ছোৱালী বিচাৰে। ভাগ্যে গুণে তেওঁ বিচাৰি বিচাৰি পমিলাক পায়। আৰু যি ঘৰ মানুহৰ তাত পমিলা আছিল সেই মানুহঘৰক বুজাই বঢ়াই তেওঁ পমিলাক নিজৰ ঘৰলৈ লৈ আহে। আৰু সেইদিনাৰে পৰা অৰ্থাৎ পমিলাৰ ৯ বছৰমান বয়সৰে পৰা পমিলাক মনোমতীৰ লগৰীয়া কৰি দিয়ে। মনোমতীয়েও সৰুৰে পৰা অৰ্থাৎ ২ বছৰ বয়সৰে পৰা পমিলাৰ লগত থাকি লগত খাই তেওঁক নিজৰ বৰবায়েক যেন দেখে। আৰু এইদৰে পমিলা মনোমতী দুয়ো এক প্ৰাণ হোৱাৰ দৰে হয়। পমিলাৰ যেতিয়া যৌৱন হয় তেতিয়া মৰমীয়াল চণ্ডী বৰুৱাই পমিলাক নিয়মমতে বিদায় দি উলিয়াই দিবলৈ ইচ্ছা কৰে। পমিলাই সেই কথা শুনি আৰু মনোমতীৰ পৰা আঁতৰ হৈ থাকিব লাগিব বুলি ভাবি কান্দি কান্দি অথিৰ হৈ মনোমতীৰ হতুৱাই চণ্ডী বৰুৱাক নিজৰ মনৰ ভাৱ কোৱায়। চণ্ডী বৰুৱাইও সেই কথা শুনি পমিলাক আৰু ক'তো তেওঁৰ বিনা সন্মতিত বাধা দিবলৈ ইচ্ছা নকৰিলে। মনোমতীৰ মৰমত পমিলা ইমান পমি গৈছিল যে তেওঁ আজি একুৰি ২ বছৰ বয়সলৈকে নিজৰ বিয়াৰ বিষয়ে ভবাই নাছিল। পাঠক, আমাৰ মনোমতী নকৈ ফুলিব খোজা এপাহি পদুম আৰু পমিলা ভালকৈ ফুলা এপাহি গোলাপ ফুল। মনোমতীৰ চকুত কি গুণ আছিল আমি ক'ব নোৱাৰোঁ, কিন্তু তাক দেখিলে অনেকে মোহ নগৈ থাকিব নোৱাৰে বুলি আমি ডাঠকৈ ক'ব পাৰোঁ। কিন্তু পমিলাৰ চকু যেন ঈশ্বৰে তেওঁক বিশেষকৈ মানুহ বশ কৰিবৰ নিমিত্তে দিছিল। মনোমতীক দেখিলে এইটো বুজিব পাৰি যে তেওঁ একোকে নজনা এজুপি মাধৈ মালতী লতা। কিন্তু পমিলা এজুপি যেই সেই বাটৰুৱা মানুহৰ মন মুহিব পৰা গোলাপ ফুল। মনোমতী আজলি, নিচেই কথা ক'ব নজনা। পমিলা ৰাংঢালী আৰু চতুৰালী কথা ক'ব পৰা। মনোমতীৰ বুদ্ধি সৰল ৰকমৰ, পমিলাৰ বুদ্ধি অলপ ধতুৱা, পুৰুষক ঠাইতে ঘাটি খাব পৰা। ৰূপতো পমিলা মনোমতীতকৈ বিশেষ হীন নাছিল। মনোমতী বগা, পমিলা তেজগুৰা। মনোমতীতকৈ পমিলা অলপ ওখ। মনোমতীৰ চুলিতাৰতকৈ পমিলাৰ চুলিতাৰ দীঘল। পমিলা মনোমতীতকৈ অলপ শকত। তামোল খাই তেওঁৰ মুখখন সদায় টুকটুকীয়া ৰঙা। বুকুখন ওখ আৰু হাত ভৰিবিলাক শকত আৱত। মনোমতীৰ হাতত ধৰিয়েই পমিলাই ক'বলৈ ধৰিলে, সখী, তুমি একেখিনি পৰেনো কি কৰিছিলা? মনোমতী, তুমি ওলাই যোৱাত মোৰ অকলৈ ঘৰৰ ভিতৰত বহি থাকি ভাল নালাগি এইপোনে খিৰিকীৰে মানা নৈখনকে চাই আছিলোঁ। পমিলা, তুমি আমাৰ এই মানা নৈৰে এখন নাৱত উঠি ভটিয়াই যাবলৈ কেনে ভাল লাগে ইয়াকে ভাবিছিলা হবলা। মনোমতী, মোৰ পেটত কি কথা ভাবিছিলোঁ তুমিনো তাক কেনেকৈ জানিলা? পমিলা, জানিবৰ কাৰণ আছে, নাজানানে? এককৈ দেখি এককৈ লেখি। মনোমতী, সখী, তোমাৰ কথাই কথাই পতন্তৰ আহে, তুমিও ভাল দিয়া। পমিলা, তোমাৰ নিচিনা গাভৰুৰ সখী এজনীনো বেয়া হ'ব পাৰোঁনে? মনোমতী, তোমাক আমি আৰু কথাৰে বলে নোৱাৰোঁ। পমিলা, মোকতো নোৱাৰা, কিন্তু আন মানুহক পাৰিবা হবলা। মনোমতী, যোৱা, তোমাৰ কথাকে আমি দেও বুজিব নোৱাৰোঁ। পমিলা, আৰু কেইদিনমানৰ মূৰতে বুজিব পাৰিবা। বাৰু সেইবিলাক কথা এতিয়া এৰা যাওক, কোৱাচোন তাৰ পিছত কি কৰিছিলা? মনোমতী, তাৰ পাছত মই ১ অধ্যায় কীৰ্তন আৰু ১ অধ্যায় দশম পঢ়িছিলোঁ। বাৰু সখী, তোমাক মই এটা কথা সুধোঁ, চোৱাচোন সেই শিমলু গছত থকা মৰাজনী দেখিবলৈ কেনে ভাল লাগে? পমিলা, মোৰ হ'লে অকল মাইকী মৰাজনী দেখি বৰ ভাল নালাগে। মাইকীজনীৰ লগত মতাটোকো একেলগে দেখিলেহে ভাল লাগে। কথাতে কয় আকাশত চন্দ্ৰ নাথাকিলে তৰাও নিজিলিকে। মনোমতী, সখী, চোৱাচোন সেই মৰাজনীয়ে কেনেকৈ মাতিছে। পমিলা, এতিয়াই মতা মৰাটো আহি পালে তাৰ সকলো দুখ যাব। মনোমতী, মাইকী মৰাজনীয়ে অকলৈ থাকি ভাল পোৱা নাই চাগৈ, নহয়নে বাৰু? পমিলা,
এৰাহ। মনোমতী, মোৰো এইদৰে তুমি অকলৈ এৰি গ'লে মন বৰ বেয়া লাগে। প্ৰমীলা, নহয় সখী, তোমাৰ মন দেখোন আজি কেইবাদিনৰে পৰা বেয়া দেখিছোঁ। বাৰু কোৱাচোন ইয়াৰ কাৰণ কি? মনোমতী, মই একো ক'ব নোৱাৰোঁ। প্ৰমীলা, নহয় সখী, ইয়াৰ কিবা এটা কাৰণ আছে, তুমি মোৰ আগত নোকোৱা। মনোমতী, মইনো তোমাৰ আগত কি লুকাওঁ? প্ৰমীলা, নহয় সখী, তুমি যেন তেনে কিবা এটা লুকুৱাইছা, মই কিন্তু তত ধৰিব পাৰিছোঁ। মনোমতী, বাৰু তেন্তে তুমিয়েই কোৱা। প্ৰমীলা, মই বঢ়িয়াকৈ বুজিছোঁ, কীৰ্তন ঘৰত ডেকাজনক দেখিবৰে পৰা তোমাৰ এনে বিলাই হৈছে। তুমি এতেপৰে কি কৰিছিলা তাক মই ভালকৈ জুমি চাই আছিলোঁ। তোমাৰ মুখত আজিকালি মই আগৰ ৰং ধেমালিৰ ভাৱবিলাক নেদেখোঁ। তোমাক সদায় হা-হুমুনিয়া কথা শুনো। তোমাৰ মুখত সদায় গুণগুণ কৰি লেছাৰী আৰু মহাপুৰুষগুৰুৰ বৰগীতবিলাক শুনো। প্ৰাণৰ সখী, কোৱাচোন তোমাৰ সেই ডেকাজনলৈ ধাউতি হৈছেনে নাই? মনোমতীয়ে তলমূৰ কৰে। সখী, তললৈনো মোৰ কেলৈ কৰিলা? তুমি দেখোন কান্দো কান্দো হৈছা। মোৰ কথাত বেজাৰ পালা নেকি? যদি বেজাৰ পাইছা কোৱা, মই আৰু তোমাক আজিৰে পৰা এনেবিলাক কথা নকওঁ। মই যাওঁ। মনোমতী চকু চলচলীয়া কৰি আৰু সখীয়েকক সাবত মাৰি ধৰি। সখী, তুমি নাযাবা। তুমি নহ'লে মই সকলো সুদা সুদা দেখোঁ। প্ৰমীলা মনোমতীৰ থুতৰিত ধৰি। সখী, বুকুৰ সখী, নাকান্দিবা, তুমি থিৰ হোৱা। মই থাকোঁতে তোমাৰ কিহৰ দুখ? এইদৰে কথা বতৰা হৈ প্ৰমীলাই মনোমতীক ঘৰলৈ লৈ আহিল। সেই নিশা দুয়ো সখীয়েকে খাই বৈ উঠি একে শয্যাতে গলত ধৰাধৰি কৰি শুই থাকিল। প্ৰিয় শ্ৰোতাসকল, আকৌ লগ পাম আপোনালোকক ৭ম অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।